রই রই বিনালে বিষায়ে বিনালে ৰাতিপুৱা কেতিয়া ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে চেউতিও নাইচিয়া। জুবিন দা তুমি কি গান মাৰা একদম ভাল লাগি যায় শুনি কিনি, কিন্তু তোমাৰ এইটো গান কিন্তু মস্ত হিট হ'ব দেই জুবিন দা, মই কৈ দিছোঁ। এই ভাই মই এটা কথা ভাবিছোঁ, গম পা না, মোৰ তাকে শুনি বেয়া লাগে। কি কথাই কচোন মোকো। জুবিন দা কেতিয়াবা মাৰা যায় আমাৰ কি ভাবচোন তই সময় কি হ'ব ভাই, ইমান ডাঙৰ গাছটো যদি কিবা হৈ যায় হঠাৎ, সেই তই কি ভাবা এইগিলা মানুহ আছে মাৰবি কৈছে, এইগিলা ভাবলি এইগিলা নলবিয়ে বেলেগৰ ওপৰত নহয় দেচোন। মই কথাটো কৈছোঁ হ'লেও নকবি বাচা, জুবিন দাৰ বিষয়ে আকৌ মাৰা ওলা কথা ক'লি বাচা এনেকৈ মাৰিব। মই এনে কৈছোঁ দেই আৰু তই আচলতে ভাবি নালাগে, কিমান ডাঙৰ গায়ক এটা মৰা কোনোবাই ভাবব নেকি। জুবিন দা আমাৰ ডাঙৰ গায়ক, অসমৰ ভিতৰত নম্বৰ 1 ছিংগাৰ, আৰু দুখীয়া মানুহবিলাক কিমান সহায় কৰে তইতো জানাই। জুবিন দাৰ অহংকাৰ নাছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। হয় ভাই এইটো মস্ত ডাঙৰ কথা আছে, মস্ত ডাঙৰ কথা আছে, গম পাইছা না। কি কথাই কচোন কি হৈছে তোৰ কচোন তোৰ কি হৈছে। মই নেমাতো মোবাইল চাইছিলোঁ, চাই থাকাত জানা তাতে কি হৈছে জানা। কি হৈছে হঠাৎ গম পালোঁ মই জুবিন দা নাই বোলে আমাৰ মাজৰ পৰাই, ছিংগাপুৰত গৈছিল বোলে জুবিন দাই পানী মাৰা গৈছে বোলে। কি হয় পাগলা খেতলা আছে নেকি তই, সেই কৰি কি বকি চাই দিয়া হয় পাগলা খেতলা আহিছে কৰি কি বক্তৰ আছে। এই পাগলা হোৱা নাই, মই নিজে নাচাই মোবাইলটো একবাৰ খুলি কিনি ফেচবুকটো। চাওঁ এই চাচোন তই চাচোন সঁচা নে মিছা কৈছে কি। মই চাওঁ ভাই মিছা কথা কোৱা নাই, আচল কৈছে জুবিন দা বোলে নাই বোলে। তুমি নেদিলে কি বকিছা কৰি কি বকিছা, পাগলা হৈছিল নাই সেইটো নাই, সেই পাগলা হোৱা তই নিজে চাইছোঁ তোৰ মোবাইলটো গম পাবি দেই। শুনি ভাই তোৰ নুজুৰো কি হ'ল, আকৌ মাত চাত মাৰিলো কি হ'ল তোৰ নুজুৰো। ভাই তই মিছা কথা কোৱা নাই, তই আচলকে কৈছিলি ক'ৰবাত তোমাক বহুত বেয়া লাগিল, ইমান ডাঙৰ গায়কটো মৰি গেল আমাৰ চবৰে, মোৰ যি দুখ লাগছি ভাই, কি কৰিবি উপায়টো নাই আৰু। তই দেখোনতে মিছা ক'লি চিনা আচলকে জুবিন দা আমাৰ পৰা গুচি গ'লে থৈ। ভাই জুবিন দা ছিংগাপুৰত গেল কেনেকে কি হ'ল গম পাইছে না। জুবিন দা বোলে পানীত নামিছিল, নুমাওঁতে বোলে উভৈছে বন্ধ হৈ গৈছে বোলে, তাতে সেনেকে হ'ল বোলে কিবি, মই আৰু সেইখিনি জানো আৰু গম পাওঁ। জুবিন দাৰ লগত আৰু কোনে গৈছে গম পাইছে না কিবা আৰু। জুবিন দাৰ লগত শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মা গৈছি হয় নেকি, ভগৱানে জানে। জুবিন দা মাৰা যোৱা খবৰ পাতটো বহু বেয়া লাগিছিলে মোৰ, কিন্তু মোৰ দুখ লাগি গৈছে। মই অলপমান আগতে মই দিছিলোঁ জুবিন দা আজি অকল প্ৰগ্ৰেম আছিল নেকি। ভাই এইমাত্ৰ সুধি উঠিছিলে মোক এইমাত্ৰ। ভাই মই ঘৰত যোৱাৰ এতিয়া কথা পাতি ভিডিঅ' চাই কি হৈছে মই ভালকৈ বুজি লোৱাৰ কথা নাই। ময়ো যাওঁ দে ভাই, ময়ো চাব টিভিত টিভিত। যা ময়ো যাওঁ চলি তাই জুবিন দা মাৰা 1 মাহে হ'ল, গম পালে নোলাই কিয় গম নাপালে গম পাইছোঁ আৰু এটা কথা হ'ল জুবিন দাই নিজে মৰা নাছিলোঁ গম পা নাই, শ্যাম কানু সিদ্ধাৰ্থ শৰ্মা মানে মাৰছি বোলে, তই গম পা নাপা কি হয় এই নদীত তেল ফাঁচি দিব লাগে, এতিয়া আমাক নিয়ে লাগব আমাক জুবিন দা। ৰাইজেতো সেইটোৱে বিচাৰি আছে, চবৰে ৰাইজে নদীয়ে মাৰছি বোলে, ময়ো গম পাইছোঁ মোবাইল চাইছিলোঁ কালি। হাজাৰক জুবিন দাক গেলি বেয়া লাগে দেচোন, ইমান ডাঙৰ গায়কটো হৈছিল। মই জুবিন দাৰ গান শুনি ভাত খাইছিলোঁ ভাই, মই 2 দিন ভাতে খোৱা নাই আৰু। ময়ো কি ভাল লাগিব নেকি, ভাল লাগছিল জুবিন দাৰ গান শুনি। জুবিন দা ইমান ডাঙৰ গায়কটো মাৰি পেলালা কান্দে কুকুৰ উঠা হাতে। আৰু এটা কথা গম পাইছে নাপা, এটা আপিও গৈছিল বোলে জুবিন দাৰ যি গান মাৰছিল, সেই আপিটো বোলে বিহ দিছিল বোলে জুবিন দাক, গম পাইছে না। তেতিয়াকে নহ'লে মই এনেকৈ মাৰিম দে ভাই, মইতো ঘৰত যাওঁ এই মাৰি বেছি ভাতে খোৱা নাই না। যা ময়ো যাওঁ